মাকে সদায় কাপোৰ কিনি কালে নিপিন্ধাই কিন্তু দুবাৰ তিনিবাৰ। তিনিচুকীয়াত টীকাকৰণৰ পাছতে মৃত্যু শিশুৰ। তিনিচুকীয়া ৰিপৰ্ট। তিনিচুকীয়াৰ বাৰেকুৰিৰ লেচেংকা গাঁৱত টীকাকৰণৰ পাছতে মৃত্যুক আঁকোৱালি ল'লে এটি 5 বছৰীয়া কণমানিয়ে। উল্লেখযোগ্য যে কিছুদিনৰ আগতে স্বাস্থ্য বিভাগৰ ফালৰ মাকুম ৰেলৱে স্কুলত ম্যাদ উকলি যোৱা বিনামূলীয়া ঔষধ বিতৰণৰ খবৰ পোহৰলৈ আহিছিল। তাৰ পাছতো যেন সংযমী হোৱা নাই তিনিচুকীয়াৰ স্বাস্থ্য বিভাগ। ঘটনা অনুসৰি 25 নৱেম্বৰত বাৰেকুৰিৰ লেচেংকা গাঁৱৰ শুভজিৎ বৰাৰ একমাত্ৰ কন্যাক স্থানীয় অংগনবাদী কেন্দ্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা 5 বছৰ বয়সত প্ৰদান কৰা টীকা প্ৰদান কৰাৰ প্ৰায় 30 মিনিটৰ পাছতে জ্বৰ বমি হ'বলৈ আৰম্ভ কৰে। ততাতৈয়াকৈ মাকুম ব্লকলৈ নিবলৈ পৰামৰ্শ দিয়ে যদিও সুস্থ হৈ নুঠে কণমানিজনী। পৰৱৰ্তী সময়ত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয় পোৱাৰ আগতে মৃত্যুক আঁকোৱালি লয় কণমানিজনীয়ে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে বাৰেকুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে উক্ত ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত আৰু দোষীয়ে শাস্তি পোৱাৰ লগতে ভৱিষ্যতে যেনে আনৰ ক্ষেত্ৰত এনে নহয় তাৰ প্ৰতি স্বাস্থ্য বিভাগ সজাগ হ'বলৈ দাবী উত্থাপন কৰিছে। লেচেংকা LP স্কুলত 5 বছৰীয়া বেজী দিব ইনজেকশ্যন দিবৰ কাৰণে লৈ গ'ল। তাত বেজী দিয়াৰ পিছত ঘৰলৈ অহা আধা ঘণ্টা 1 ঘণ্টামান পিছত তাৰমানে অতিপাত জ্বৰ হয়। জ্বৰ হোৱাৰ ফলত হাবজান ব্লকলৈ লৈ যোৱা হয়। হাবজান ব্লকত লৈ যোৱাৰ পিছত আকৌ তিনিচুকীয়া অসম চিকিৎসালয় FIR দিয়ে। চিকিৎসা নিয়াৰ পাছত মৃত বুলি কয় চিভিলত। বেজী দিয়াৰ আগত আপোনাৰ কিবা বেমাৰ আছিলে নেকি? তাই একো বেমাৰ নাছিলে। দিনত আমাৰ লগত দিনত পথাৰত ধান কৰি আছিলে। আমি লগতে ধান কৰি আছিলোঁ। সম্পূৰ্ণ সুস্থ চলি সম্পূৰ্ণ লৈ থকা খেল ধেমালি কৰি থকা চলি। আপোনালোকে এই ঘটনাটোৰ সন্দৰ্ভত কি ক'ব মানে এই আমাৰ ছোৱালীজনী মানে আমাৰ ছোৱালীজনী নিচিনা বেলেগৰ নহওক মানে সেইটো কথা ভাবিছোঁ। আৰু উচিত বিচাৰ লাগে আমাক মানে ন্যায় চৰকাৰে হ'লেও ডক্টৰ হ'লেও প্ৰশাসনে হ'লেও ডক্টৰ হ'লেও বিচাৰ এটা দিব লাগে, ন্যায়টো দিব লাগে আমাক। এই ঘটনা সন্দৰ্ভত মোৰ SDMO SDMৰ আপোনাৰ হাবজানে জনালে যে আমি বাৰেকুৰিত লেচেংকাত ছোৱালীজনী মৰিছে, বেজী দিয়াৰ কাৰণে আমি তালৈ যাব লাগে। মোৰ ওচৰত আহিলে, মই এস্কৰ্ট কৰি লৈ আহিলোঁ। আমি দেখিছোঁ এতিয়া FIR এটা দিছে, আমি UD কেছ এটা লৈছোঁ। UD কেছ কৰাৰ পিছতে PM কৰাৰ পিছতে জনা যাব একচুৱেল কজ অফ ডেথ, ছোৱালীজনী কি কাৰণে মৰিলে এইটো জনা যাব। তাৰ আগতে আমি একো কৰিব নোৱাৰোঁ দেই। এতিয়া পৰিয়ালবৰ্গই যেটা অভিযোগ কৰিছে যে ইনজেকশ্যন দিয়াৰ পাছতে সুস্থ ছোৱালীজনী অসুস্থ কৈছে, সেইটো পৰিয়ালে কৈছে। এতিয়া কিন্তু সেইটো কাৰণটো মৰিব পাৰে, কি কাৰণে মৰিলে তাৰ একচুৱেল কজ অফ ডেথ জানিবলৈ আমি PM ক'ব, সেইটোকে কৰিম আৰু দেই। তাকে কৰিবলৈ আমি ৰেডি হৈছোঁ। হ'ব। ঘটনাটোৰ সম্পৰ্কে আমি এজ ইউজুৱেল ভেকচিন দিয়াৰ প্ৰচিডিউৰ মতে আমাৰ স্বাস্থ্যকৰ্মীসকলে দিছিল, যিটো নেকি আমাৰ বোধেৰে এইটো একো হ'ব নালাগিছিল হয়তো তেওঁ, কিন্তু ভেকচিনটোৰ কিবা ডিফেক্ট থাকিব পাৰে। তাৰ সন্দৰ্ভত আমি অনুসন্ধান কৰিম। লগতে স্বাস্থ্যজনিত কাৰণটো কিবা এটা হ'ব পাৰে, সেই সম্পৰ্কেও আমি অনুসন্ধান কৰিম। পিছতহে আমি সঠিক কাৰণটো আমি জানিব পাৰিম আৰু আপোনালোকক জনাম। ভেকচিনটোতো আমি সদায় বিফৰ আৰু আফটাৰ ডেলিভাৰী কৰা সময়তো আমি ভেকচিনৰ ডেলিভাৰী কৰাৰ আগতে এক্সপায়াৰী হোৱাৰ বস্তুবোৰ আমি আগতে চালি জাৰি চাইহে দিওঁ। নাই। এইটো কইনচিডেঞ্চটো আমি ক'ব নোৱাৰিম কেনেকৈ হ'ল কি নহ'ল, কাৰণ এই যিটো ভেকচিন তেওঁক দিয়া হৈছিল সেই ভেকচিনটোৰ পৰাই অন্যান্য কেঁচুৱাকো দিয়া হৈছিল,
কিন্তু তাহাঁতৰ একো হোৱা নাই। এই সন্দৰ্ভত বোধহয় স্বাস্থ্যজনিত কাৰণতে কিবা তেওঁৰ প্ৰব্লেম থাকিব পাৰে। ভেকচিন দিয়াৰ আগত এনেই আপোনালোকৰ শাৰীৰিকভাৱে অসুস্থ বা ছোৱালীজনী মানে যাক দিয়ে তাক কিবা পৰীক্ষা কৰে নেকি? তেনেকুৱা পৰীক্ষা কৰা নহয়, কিন্তু আমাৰ চিষ্টাৰসকলে তেওঁৰ মাকক সেই বিষয়ে আগতীয়াকৈ সুধি লয় যে তেওঁ এইকেইদিনৰ ভিতৰত কিবা দৰৱ হৈছে নেকি, কিবা অন্য বেমাৰ হৈছে নেকি, সেই বিষয়ে সুধি লয়। খালি আপোনালোকৰ এই প্ৰায়বোৰ লেচেকাৰ বাহিৰত গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্ট, গোটেই অসম, গোটেই ভাৰতে খালি আপোনালোকৰ ইয়াৰ পৰা আপোনালোকৰ সাধাৰণ ইয়াৰ পৰাতো গোটেই অসমত দিয়া নাই? নাই দিয়ে নাই। আপোনাৰ এইটো চেণ্টাৰৰ পৰা? হয়, এইটো চেণ্টাৰৰ পৰা বেলেগক নিদিয়েগৈ নহয়। এটা চেণ্টাৰত দিয়া ভেকচিনবিলাক বেলেগত লৈ নাযায়, কিন্তু সেইটো বেছৰ বেলেগত দিয়া হয়।